পঢ়া বাজিও নাই স্কুলো বন্ধ এটা সাধু কথাই এটা শুনিছো দেচোন এতিয়া আমাক এটা আমাৰ খান শুনি ল দে শুনিলো এখন গাঁৱত কাৰ্ডাৰ বেপাৰী আছিল আৰু জালুক বেপাৰী আছিল এদিনাখন কি হ'ল জানা সমাইনা বে অৰুণাচল হাদৰা বাইদি গামিনী বাইদি বায়া মেথাই খনে বে অৰুণাচল এই চাহ পানী দে চাওঁচোন এই মই বজাৰ পৰা আহোঁ এই পানী গছ লৈ এই পানী লৈ কি এটা কৰি আছা ৱে পানী লৈ এই মই বজাৰ পৰা আহোঁ কি ল'ব যাবা এই আদা আনি বিক্ৰী কৰিতে আহোঁ নহয় ঐ বাপা তই ভাল কাম কৰা নাই দেই এই আদা বুলি তই কাটিৰ সোপা বেচবা নিবা খুজিছা চাবি আকৌ আলু থকা তই থকা খাবি এই পেহী মোক ঠগোৱা মানুহ আজি কি জন্ম হোৱা নাই শুনছা এই মই যাওঁ এই বিনতিৰ মাক এই ক'ত আছা এই মই বজাৰত যাওঁ কিবা হয় আজি এই মিনিটিৰ মাক কি হ'ল কেনেকুৱা এটা বাঢ়ি আছে এই বৰেণ নহতি অলপ লাহে লাহে ক'ব নোৱাৰা কথা নেকি এই কোনোবা শুনা পালে কি ক'ব তোক হা হাই জালুক বুলি আচ্ছা কলৰ ঘৰত বিক্ৰী কৰি আলছি চাবি আকৌ আলুক থগতে নিজৰ একদিন ঠগ থাকি আজি মই ঠগে হেৰি আজি মই এই ঘৰত থাকবি মই যাওঁ বহুত ৰাস্তা আছো এই বৰ গৰমেই লাগছে এই ইয়াতে বহু অলপ ভাগে মানে হয় কি বন্ধু খাদা মাৰি আছে এই কি ক'ব বহুত ৰাস্তা আহিলোঁ বহুত ৰাস্তা আহিলোঁ হে কি আনিছে কি ক'ব এই আদা সোপা আদা এই অভয় যদি বস্তু মই আদা বনো এই চাধা অলপ খাওঁ বনাইছো দে মই তাৰ পৰাই দেখা পাইছো পাই পেলাই বেছিকে কি আনিছে আকৌ আপুনি এই কি ক'ব আৰু মইনো কি আনি এইবাৰ এই জালুক জালুকে আনিছো এই মোৰো সেই কিবা আদা সোপা ইমান হৈছে অভয় যদি হৈ গৈছে একদম মই আটাল গেছতে দিছোঁ এই ৰবাব টেঙা গেছত জালুক দেখ চাধা কমন দিয়ক ক'লোৱে এই মেন তত নহয় নহয় তই এই জালুক হে আপোনাৰ আদাখিনি মোক দিয়ক হয় আৰু মোৰ জালুককেইটাক আপুনি লৈ যাওক এই ভাল কথা দিম নে মোনাকেইটা মোক এই যেনেকৈ আছে সেনেকৈ এনে ঠগা ঠগি কাৰবাৰ নহয় মই থৌ নথৈ হয় মোৰ নথৈ জালুকৰ কম দাম দেখ তেতিয়াহ'লে লৈ যাওক আপুনি এইটো লৈ যাওক আৰু মই ভাতটো লৈ যাওঁ এই মোক কথাটো এতিয়া মোক পাওনি কৰিম দেখ এই লওক এই মোনা লওক এই পান কবাত লওক মই ভাল পালে যদি আপোনাক বেটা খাবি যা আদা কিছু যা ভাল দাম খাবে নিছো তোক আজি এই ধুনীয়াকৈ যেতিয়া মছলাবোৰ কুটিতেহে গম পাব আঠিয়া কলৰ গছ ইৰিৰ গালি খাব আজি গম পাব নহয় এই পেহী এই ভাত হোৱা নাই এই আজি বৰ ভোক লাগছে এই পাৰা মাংস যে আছে এইকেইটা যে মই জালুক আনিছিলোঁ সেই জালুক ধুনীয়াকৈ বুজি দিবিচোন শুনছা ঐ বাপা সিদিনা যি তই জালুক আনিছে ঐ জালুক নহয় আছে বোলে গছ তোক বহুত ঠগ আছিল কি মোক সি ঠগাইছি ভাল ঠগাইলে মোক তেতিয়াহ'লে বন্ধু দেখোন হা তেতিয়া কি ভাবি আছা বহি আছে চাদা বনাই আছোঁ আপুনি আদা খাপাই চাদাই বনাই আছোঁ সেইদিনে আদা খাই নালাগে আপোনাক আপোনাৰ জালুক খাই আপোনাৰ যেন লাগছে মোৰ হেন লাগিল ঠিকে আছে বল যাৰ আদা হয় মোৰো জালুক বজাৰ হৈছে বাপৰে বাপ সেইদিনা পাৰৰ মাংস খাব আপুনি বস্তু বেলেগ কি বস্তু বাৰু বস খাব দিয়ে এই বন্ধু কি কৰিব এতিয়া বেপাৰ আজাৰ নাই এতিয়া আমি কিবা খাই কাম চাম কৰি চলিব লাগিব এই ৰহ এতিয়া বাদ দিয়ক আপোনাৰ লগত মই বস্তু দিছোঁ
আজিৰ পৰা আমি দুখী ওকে এই দিলে কামে বেশি যাওয়া নেই শৰ্মাৰ তাকে যাওঁ বলো 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 শৰ্মাৰ তুমি তাকে কি কাম পাও বলো বলো মই কিন্তু ডাঙৰ না নহ'ল আজি হুজুর মতি কথা জোগাড় করে হানা বলো বলো কি ক'ব লাগে তুমি ক'বা হব 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 মই আকৌ নকওঁ দেই ঠিক আছে এই শর্মা দাদা আমি আজি কামখানি মই বাপাৰে আছে বহুত কাম আছে কাম কৰে তেনেকৈ অভ্যাসো নাই বলো বলো গম পাইছে না বলুকচোন বলুক আর দাও আপনি আনা নাই হ'ব দে কিবা এটা মিলাই ল'লি হ'ল হ'ব দে অ' শৰ্মা আছে নাই বা এ শর্মাদা অ' শৰ্মা हाँ वो रामेश्वर और कामेश्वर देखो हे किया कामत आली नेকি অ' শৰ্মা এই বেপাৰ বাণিজ্য বেয়া হ'ল এই ভাবছিলোঁ আপোনাৰ তাতে কিবা কাম চাম আছে নেকি ओ তাৰমানে কি কাম বিচাৰি আছে হয়ে শৰ্মা কাম কৰিব মোৰ এনেকুৱা কাম নাইয়ে তথাপিতো মুখখন চাই অলপ বেয়াও লাগছি কিবা কাম আছে মই চাওঁ হ'ব দিয়ক এই জি নহয় কৰিম যা আৰু চিন্তা নকৰে পিনমা ভালে আছোন হে দুজন মানুহ আছে চাহ পানী অলপ যোগাৰ কৰচোন এই একে আনো দলমা অলপ কম হ'ব আৰু দেখা আপনি আর মিলাই দিব আর আমি কি আর হেমে লাগি রাখো মোৰ তাৰমানে পূজা কৰি সিমান পইচা ইমান ইনকাম কৰিব পৰা নাই বুঝে কি কথা মিলাই দিব মই কিবা এটা চলি আছোঁ নাকি বন্ধু হেৰি চাহ পানী আনিম নহয় অলপ খাই পেলাই ঠিক আছে যে আপনার আপনি কাম করুন এতিয়া মই তহঁতক কামটো দেখি দিওঁ আছোন বাৰু মোৰ লগত কামেশ্বৰ এইডাল মোৰ লক্ষী তুলসী ইয়াতে পানী দি থাকিব লাগিব কৰিম দেখোন কিন্তু এনেকুৱা পানী দিব লাগিব যাতে হেৰি নহয় শুকাই নাযায় গোটটো যাতে শুকাই নাযায় এনেকৈ পানী দি থাকিব লাগিব বুজি পাইছে নহয় গতিকে যে বাল্টিং লাগে সেই বাল্টিং দায়িত্ব তোৰ ওপৰত দিলোঁ মই হ'ব 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 অঁ ঠিক আছে হয় এতিয়া তোৰ মই হেৰি কি কৰোঁ কামটো মই হেৰি কৰি দিওঁ অঁ বুজি পাইছে মোৰ তাৰমানে এটাই গৰু এতিয়া সেই গৰুটো চাৱা চিতা কৰিব লাগে এইটো ধৰাক দিয়া আছে এটা কাম কৰিব আপুনি এই গৰুটো তাৰমানে ৰাতিপুৱা ধৰাক দিব আৰু দুপৰীয়া লাৰি দিব আৰু গধূলি বান্ধি দিব গতিকে এইখিনি দায়িত্ব কিন্তু এটা অলপ মনত ৰাখব যাতে ঘাঁহ পাতি পায় গৰুটো চাৰ পাব চাৰ পাব লাগে হ'ব দিয়ক এইখিনি দায়িত্ব মোক কৰিলে এতিয়া পইচা যিমান লাগে মই দিব অঁ ঠিক আছে মোৰ ভাল কাম হ'ল গৰুটো দিয়া আৰু আনা আৰু এটা সি তুলসীৰ ঘৰত পানী দি থাকা মৰি থাক এটা গম পাব ৰা এই মই সেই তুলসীৰ তলত পানী দিব লাগে তুলসীৰ ঘৰত সি বেটাই গৰু চাই পেলাই সেই ৰৈ দে মৰি থাকক চাওক কৰা বেটাই গম পাব ৰা সি সেই তাতো ৰ'দত মৰি থাকক মই সেই তুলসীৰ পানী বেয়া লাগে ৰ মই দি পেলাই ঘুমাই দেখিব পাৰিম মই Masa moro platere. Dede. কামেশ্বৰ sama tak kok? চুলাখিনি শুকাই গৈছে পানী Eh, matu di saru dim dah, saru dim dah. পানী দিয়া পানী দিয়া Dim dah. পইচা গিলা মই এনে আৰু হেৰি কৰিম নে আৰু পানী দিয়া Di sudah. এইফালে দিয়া
শুকাই গৈছে দেখোন হে নাই কি কৰিবি দি আছো দে চমদা দে, দে। মই থাকিলে তাও দি আছো অঁ দে এই তুলসীডাল মোৰ লক্ষী হয় 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 বাপ কৈ ইমান পানী দি আছো পিন্ধি দি আছো মই কি কৰিম এতিয়া এই দেখ দেখ ভালকে দি দেখ আছো দি আছো দি আছো না পানী লৈ আহক পানী লৈ আহক ঠিক আছে দে পানী লৈ আহক আনক দে হে দে দে কামাইছে দে দে